সোণোৱাল কছাৰী জনগোষ্ঠীৰ জনজাতীয় স্বকীয় বৈশিষ্ট্য ধৰি ৰখাৰ অন্যতম সম্বল হৈছে বংশলতা। 14 বংশৰ 7 খেলৰ অন্তৰ্গত মানিকিয়াল বংশৰ অন্যতম সঁচ হৈছে গাওঁখোৱাৰী সঁচ। অসমৰ বিভিন্ন ঠাইত বসবাস কৰা গাওঁখোৱাৰী লোকসকলৰ মাজত চিনাকি হোৱাৰ লগতে নিজৰ শিপাডাল বিচাৰি আনি একগোট কৰাৰ মানসেৰে অনুষ্ঠিত হয় গাওঁখোৱাৰী সঁচৰ সন্মিলন। গাওঁখোৱাৰী সঁচৰ মাজত থকা আচাৰ নীতি পূজা পাৰ্বণ ৰক্ষণাবেক্ষণ আৰু প্ৰচাৰ কৰাৰ লগতে নতুন প্ৰজন্মৰ মাজত পৰিয়ালটোৰ শুদ্ধ ৰূপত তুলি ধৰি ৰাখিবলৈ আৰু পৰিয়ালটোক বৰ্তমান সময়ৰ লগত আগুৱাই নিবৰ বাবে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় এই সন্মিলন। এই ধৰণে 7টা খেল আছে। 7 খেলৰ 7খন গাঁৱকে 7 খেল বুলি কোৱা হয়। তাৰপিছত আৰু বংশ 14 বংশ বুলি কোৱা আছে। 14 বংশ নহয় কিন্তু 25টা বংশ আছে সোণোৱাল কছাৰী জাতিটোৰ। ইয়াৰ ভিতৰত মানিক ৰজাই দেশখন চলাবৰ কাৰণে মাত্ৰ 14টা বংশই বাছি লৈছিল। এই 14 বংশৰ ভিতৰত মানিকে নিজে ৰজা হৈছিল। মই কৈ দিছোঁ মদন আছিলে মন্ত্ৰী, মানিকিয়াল আছে ৰাজপুৰোহিত ৰাজাগুৰু, বৰহাজল সেনাপতি যুঁজাৰু, সৰুহাজল পালি সেনাপতি, ভগদাল ৰজা, মুখতাল পালি ৰজা মজিন্দাৰ, শৰমাল দেৱদাৰ দুৱৰী, ডিঙিয়াল নৌ সেনাপতি, কুমমাল যুঁজাৰু বীৰ, আঠুৱাল ৰজাগুৰু আৰু সৰবজান আখৈ ফুটাই বছৰটো ভৱিষ্যতবাণী কৰা, লাঠিয়াল প্ৰসংগকাৰী, ঢেকিয়াল অন্তৰ্ভাগৰ চোৰাংচোৱা, ঢেকিয়াল বহিৰ্বিভাগৰ চোৰাংচোৱা, চেতিয়াল আৰু ইছমাইলৰ ৰাজ কাৰ্যৰী। এই হ'ল 14টা বংশ। এই 14টা বংশক এইখনক আচলতে আজিকালি মন্ত্ৰীসভা বুলি কোৱা হয়। তেতিয়া দিনত মন্ত্ৰীসভা বুলি নাছিল আৰু মানিক প্ৰথমতে তেওঁ ৰজা হোৱাও নাছিল, তেওঁ এজন নায়ক হৈ আহিছিল।